এতিয়া 28 তাৰিখৰ পৰা আমি আৰু এটা নতুন কাম আৰম্ভ কৰিম। আমাৰ দিছপুৰত যিমান অসমৰ মানুহৰ কাগজ আছে সবৰে ফাইল নম্বৰ কম্পিউটাৰৰ জৰিয়তে মোৰ অফিচত তেওঁলোকে দি দিব আৰু মই তেওঁলোকৰ কামবিলাক কৰি ঘৰত কাগজ পঠাই দিম। কোনো মানুহ দিছপুৰত আহিব নালাগে, সকলোৰে কাম ঘৰত বহি কাম আমি কৰি দিম। এইবিলাক কথা আগত কোনেও চিন্তা কৰা নাছিল। এতিয়া আমি চিন্তা কৰিছো যে মোৰ জন্ম হৈছে, মোৰ মৃত্যু হৈছে, মই অফিচত যাব নালাগে, সাৰ্টিফিকেট মই ঘৰতে পাব লাগিব। ৰেশনৰ দোকানীসকলক কৈছো যে আগত কমিশন 110 টকা আছিল, এতিয়া 146 টকা দিম, কিন্তু 5 কেজি চাউল 5 কেজিয়ে দিব লাগিব। 100 গ্ৰাম যদি কমা হয় তেতিয়ালে মোৰ অতিথি হৈ দিছপুৰৰ জেলত যাব লাগিব, তাতে জেলত থাকিব লাগিব। এই কামো আমি 1 তাৰিখৰ পৰা আৰম্ভ কৰিম। গাঁৱৰ মানুহৰ পৰা অভিযোগ লম, 100 গ্ৰাম যদি চাউল কম দিয়ে সেই দোকানত গৈ মই উপস্থিত হ'ম, এইবিলাক নহ'ব। আমি এখন নতুন অসম বনাবৰ কাৰণে আমি কাম হাতত লৈছো আৰু অহা 5টা বছৰ আমি দিনে নিশাই পৰিশ্ৰম কৰিম আৰু এখন নতুন অসম আমি নিৰ্মাণ কৰিম।